হেল্ল' ফ্ৰেণ্ড, ভালনে আপোনালোকক? আশা কৰোঁ সকলোৱে ভালে আছে। মই চাৰবোৰে মোৰ অন্য এটা ইউটিউব ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই মোৰ অকণমানিকেইটাক লৈ বনোৱা নাই ভিডিঅ'টো। আজি বনাইছোঁ, এয়া দেখিছেনে, দিখৌ পানী আহি ক'ৰ পালেহি, একেবাৰে ঘৰৰ দাঁতিতে লাগিলেহি। এইফালে হৈছে মথাউৰি, এয়া হৈছে ঘৰ, একদম ঘৰ দাঁতি পালেহি। দিখৌ নদী আজি বৰ ভয়াৱহ ৰূপ ধৰিছেগৈ একেবাৰে। দেখিছেনে এয়া এতিয়া দিনৰ 1টা বাজিছে। পানী একেবাৰে আহি একদম ঘৰ দাঁতি পালে। এইখন আমাৰ ৰাজহুৱা নাও, আহি একদম ঘৰৰ ওচৰত বান্ধিবহি লগা হৈছে, যিহেতু ঘাটটো সেই অকণমান আঁতৰলৈ আছিলে। দেখিছেনে, আজি কমেও 15-18 বছৰ পিছত হৈছে এইটো বানপানী। বহুত সৰু হৈ থাকোঁতেই তেতিয়া হৈছিলে পানী এনেকুৱা, কিন্তু আজি কেইবাবছৰ মূৰত এয়া দেখিছেনে, বাঢ়নীয়ে আহি দিখৌ পানীয়ে একেবাৰে একদম ভয়াৱহ ৰূপ ধৰিলেহি। এয়া বহুত স্পীডত বাঢ়িছে। এইটো মথাউৰি গাঁও। এয়া হৈছে বৰষুণৰ পানী, পুখুৰীত অলৰেডি ভৰ্তি হৈয়ে আছিলে। এতিয়া দিখৌ পানী যিটো দ্ৰুতগতিয়ে বাঢ়িব ধৰিছে আজি, দেখিছেনে, চাওকচোন, এয়া বহুত স্পীডত বাঢ়িছে। বাঢ়নীত একদম পানী ভৰ্তিয়ে হৈছেহি, আৰু সন্ধিয়ালৈকে কি হয় কোনো ঠিকনা নাই। চাওকচোন, এতিয়া বাঢ়নীয়ে পানী হ'ল। বহুত স্পীডত বাঢ়িছে আজি পানীটো। আজি কেইবাবছৰ মূৰত বাঢ়িছে দেই এনেকৈ। আগত এবাৰ আহিছিলে পানী, আজি অলপ দিনৰ আগত, ইমান হোৱা নাছিলে, এইবোৰলৈকে পানী অহাই নাছিলে। এয়া আমাৰ দাইহাতৰ পিছফালটো পানী আহি একদম চোতাল পালেহি। এয়া সোমায়ে আছে পানী, দেখিছেনে, এয়া চব। এয়া পিছফালৰ বাৰান্দা একদম ভিতৰত সোমাও হৈ আছে পানী। এইটো আমাৰ দাইহাতৰ ঘৰে হয়, দেখিছে।